Oh, hi. নমস্কাৰ ৰাইজ। বহুদিনৰ মূৰত লগ পাইছোঁ চাগে। কি কৰিব আৰু সময়টোৱে এনেকুৱা হৈছে, লগ চগ নাপাওঁ। আজি মই আহিছোঁ আপোনালোকৰ আগত এটা নতুন টপিক লৈ পেলাই। টপিকটো হৈছে আপোনাৰ টাইপছ অফ মুভি ৱাটচাৰ। মই এতিয়া আপোনালোকৰ আগত কম কেনেকুৱা কেনেকুৱা নমুনা আছে এই পৃথিৱীত মুভি চোৱা। দিয়ক বলক তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। এইটো হৈছে 1 নম্বৰ নমুনা, অভাৰ হাইপড। যিয়ে মুভি নহওক কিয় ইয়াৰ এক্সাইটমেণ্টটো অলপমান বেছি লাগাত কৰি। চাওঁ দিয়কচোন। দেখিলে নহয়, এইটো এটা 1 নম্বৰ নমুনা আৰু বহুত আছে, বলক চাওঁ আহিব। এইবাৰৰ নমুনাটো হৈছে মহাদৰ্পক। ই ইমান ভয় কৰে, কিন্তু হ'লেও ই মানে হৰৰ চিনেমা চাব নাযায়। আহক কেনেকৈ চাওঁ। দিয়া 12টা বাজিলে, শু দিয়া, গুড নাইট। তুমি খোৱা। দিয়া তুমি খোৱা, মই মানে এখন হৰৰ মুভি চাম ৰ'বা এতিয়া। কি এই 12টা বজাত তুমি হৰৰ মুভি চাবা? বা তুমি মই সাহসী দেই। কি ক'বা, মই মানে 2টামানলৈকে চাই থাকোঁ মানে হৰৰ মুভি। মাই গড, দিয়া তুমি চোৱা। দিয়া খোৱা তুমি, মই চাই লওঁ ৰ'বা। অ'কে। আজিতো পুৰা 5 minutes later. চাওক এই অৱস্থা, কিন্তু চাব নেৰে হৰৰ মুভি। বলক আমি নেক্সটলৈ যাওঁ। এইবাৰৰ নমুনাটো হৈছে থাৰ্কি। মানুহে চিনেমা চাই বেলেগ কাৰণত আৰু ই চাই বেলেগ কাৰণত। দেখিছে ন ৰাইজ কেনেকৈ? বলক আমি যাবৰ পৰা। এইবাৰৰ টাইপটো হৈছে মহামেণ্টেল। ই মানে একশ্যন চাই বহুত ভাল পায় আৰু একশ্যন কৰিও ভাল পায়। চিনেমাখনত যিয়ে একশ্যন নহওক কিয় সি কৰিবই। কাষত মানুহ থাকক বা গৰু থাকক, সি একো নাচায়। আহকচোন আমি চাওঁ কেনেকুৱা কৰে। মা বন্ধু, কি পাগল বে তই? মা কি বে? বন্ধু এৰ। 1 week later. দেখিছেনে ৰাইজ কি মেণ্টেল এইবিলাক? আজি মাৰি পেলালে মোক। বলক আমি এতিয়া নেক্সট মেণ্টেলটো চাওঁ। নেক্সট টাইপটো হৈছে এটা মহামক্কেল। ই মানে লাগাতকৈ অলপ বেছি জানে কিন্তু বেছি জানে। সি মানে নাজানে একো কথাই নাই চিনেমাখনত। কি কওঁ মানে আপুনি নিজে চাই ল'ব। আহক। मैं तो हर हिंदुस्तानी को अपना भाई समझता हूँ। এই মুভিখনত 200 কৰোৰ লাগছে বনাওঁতে। 200 কৰোৰ? ডাইৰেক্টৰটো তুমি ইণ্টাৰভিউতে 100 কৰোৰ লাগলে। ডাইৰেক্টৰটো জানা নেকি কিবা? সিদিনা আমি একেলগে ভাত খাইছোঁ, ভাত খাই থাকোঁতে কৈছি 200 একেলগততো আমি। Four to 6 days later. 4 to 6 more days later. এইটো মিলিল না? বুজি পাইছা? এতিয়া মই এই দাগ খাম বুজাম হা। বুজিছোচোন, বুজিছে একো নহয়। আমাৰ এইবাৰৰ নমুনাটো হৈছে একদম মেণ্টেল। ই মানে গোটেই ঘৰখনকে মেণ্টেল হস্পিটেল বনাই দিছে। ই যি চিনেমা চাই সি সেইখন চিনেমাৰ মানে হিৰোটোৰ পাৰ্চনেলিটি লৈ লয়। আহকচোন চাওঁ কি পাগলামি কৰি আছে এইবাৰ। Chuponi. I don't like it. I avoid. But Chuponi likes me. I can't avoid. এইবাৰৰ নমুনাটো হৈছে মহাকুচুতীয়া। সি আগতে চিনেমাবোৰ চাই ল'ব নিজে আৰু বেলেগে চোৱা টাইমত সি স্পইলাৰ দি দিব। সেনেকুৱা চাওকচোন কেনেকুৱা। চাবি দে এইবাৰ হিৰোটো মোৰ চাবি দে।
হিৰোটো নহয় এইবাৰ হিৰইনটো মৰব চাবি দেই এই কেইটা যে মানুহটো যে নহয় গৈছিল এবাৰ সি আহিব চাবি দে চাবি বাৰে বাৰে স্পইলাৰ কি হৈ যা মই যাওঁ আৰে গুচি গেলি যে তই কেজিএফ খান চাবা তই চা আৰু এটা নমুনা আছে সেইটো হৈছে ডাই হাৰ্ড ফেন বয় চাওক আপুনি নিজেই ऐसा के ओम शाहरुख खान ही नमो ओए कभी किसी कभी गम ओम ए আজি कुछ होता है चाउल আজি চালি মোৰ 2 লাখ বাৰ হৈছিল আমাৰ নতুন নমুনাটো হৈছে কান্দুৰা ই যিয়ে চিনেমা নাচাওক কিয় ই কান্দিয়ে দেখিব আৰু ই বৰ্তমান চাই আছে ফিৰ হেৰাফেৰি সেইখন চাইও কান্দি আছে ই কান্দিয়ে দেখিব ব'লক আমি বেলেগ এটাক চাওঁ নেক্সট টাইপটো হৈছে জধামূৰ্খ ই কি চিনেমা চাই আছে কিয় চাই আছে সেইটোৱে সি ক'ব নোৱাৰে আপুনি নিজে চাই লওক এই হিৰোটো যাই ক'ত আছে হিৰইনটোক বচাবা হিৰোইনটো আৰু কিয় বচায় ভাল পায় সেইকাৰণে বচাব যায় ভাল কিয় পায় Later. Much later. এই নীলা নীলা কাপোৰ পিন্ধি যি উৰি যায় যে সেই আনাই কেইটাক লাগি সেইগিলা কৰিছে এখন কেজিএফ হয় এখন কেজিএফ নেকি মই ফ্লাইং জেট বুলি ভাবিছিলোঁ খচাটো যে এনেকৈ মাৰিলে সেনেকৈ তোমাৰ তো আমাৰ নেক্সট কি এই চিনেমাখন যে চাই আছে খচাটোতো ইফালৰ পৰা মাৰিব সিফালৰ পৰা নাই গোচ তাইৰ পৰা এই নমুনা সোপাৰ পৰা যে কি হ'ব আৰু এটা লাষ্ট নমুনা আছে মানে মুভি চোৱা আপোনাৰ অলপ এক্সেপশ্যন হয় এইটো আপুনি কি কৈছে কিয় মুভিছৰ কথা কৈছে মুভি কোনে চাই মুভি চোৱা বস্তু নেকি হা এই সগ্নি সংগতে মৰণ নহয় যিয়ে এক্টিং কৰে সেইবিলাক চোৱা বস্তু নেকি হা কিয় বেলেগ চান তাতকে 5 minutes later. মুভি কি আছে মুভি কেমেৰা পাৰ্চন বন্ধ কৰা এইটো এইবিলাক ভিডিঅ' কি ফাল্টু দেখিলে নহয় নমুনা এইটা আজিৰ কাৰণে হ'ব এয়াই বাকী বহুত দিনৰ মূৰত লগ পাইছোঁ তো আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে নকৰে আজিকালি সেইকাৰণে কৈছোঁ বাকী পিছত লগ পাম আৰু আহিছোঁ